হয়, এইটো আমাৰ কোকৰাঝাৰবাসীৰ কাৰণে খুবেই ভাল, যিসকল বিশেষকৈ বেডমিণ্টন প্লেয়াৰ, বেডমিণ্টন ভাল পায়। কাৰণ এনেকুৱা ধৰণৰ কম্পিটিশ্যনে কি হয়, আমাৰ খেলুৱৈসকলক উৎসাহ বৰ্ধন কৰে। তেওঁলোকে নতুন নতুন টেকনিক শিকিব পাৰে, বেলেগ বেলেগ ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা পাৰ্টিচিপেণ্টছ আহিছে। সেইসকলে কি ধৰণৰ টেকনিক ইউজ কৰে, কেনেকৈ তেওঁলোকে খেলে, তেওঁলোকৰ এণ্ডুৰেঞ্চ কিমান থাকে, সেইবিলাক মানে ভাৱৰ আদান প্ৰদান, তেওঁলোকৰ টেকনিকৰ আদান প্ৰদান, মডাৰ্ণ টেকন'লজিৰ আদান প্ৰদান এইখিনি হ'ব। আৰু লগতে আমাৰ অকল খেলুৱৈসকলে খেলিলেই নহ'ব, খেলুৱৈসকলৰ গাৰ্জিয়েনসকল তেখেতসকলৰ উৎসাহ বৰ্ধন হ'ব লাগে। তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক খেলৰ কাৰণে উৎসাহিত কৰিব পাৰিব লাগে। আমিবিলাকেও উৎসাহ বৰ্ধন কৰিব লাগে। বোলে এনেকুৱা ধৰণৰ কম্পিটিশ্যনে আমাৰো উৎসাহ বৰ্ধন কৰে, আমাৰো নলেজ আৰু এনৰিচ কৰে। আমি আৰু বহুত কথা জানিব পৰা হওঁ মানে অসমৰ বিষয়ে, খেলখনৰ বিষয়ে। গতিকে সঁচাকৈ আমাৰ কাৰণে শুভ লক্ষণ। সকলোৱে নিশ্চয় ভাল পাইছে। ইয়াত জানিব পৰা মতে, বেডমিণ্টন এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্টে জনোৱা মতে তেওঁলোকে 120জন পাৰ্টিচিপেণ্ট আশা কৰিছিলে, কিন্তু তেওঁ ক'লে যে ইয়াত 120তকৈ বেছি আহিছে অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা। গোটেইকেইটা নাম লোৱা সম্ভৱ নহয়। খুবেই ভাল খবৰ আমাৰ কাৰণে। আৰু এনেকুৱা ধৰণৰ কম্পিটিশ্যন একচুৱেলি আমাক লাগে, তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবিলাক আৰু উন্নতি পথত আগবাঢ়ি যাব পাৰিব। হয়, ইণ্টাৰ কাউন্সিল ফুটবলৰ কাৰণে আমি অলৰেডি কেইটামান ষ্টেপ আগবাঢ়িছোঁ। আমি এতিয়ালৈকে অৰ্গেনাইজিং কমিটি গঠন কৰিব পৰা নাই লাষ্ট বাই ইলেকশ্যনৰ কাৰণে। গতিকে ইলেকশ্যন শেষ হৈ গ'ল, কাউণ্টিঙো শেষ হৈ গ'ল। এতিয়া আমাৰ মুৰব্বীসকল অকণমান সময় দিব পৰা হৈছে। গতিকে অতি সোনকালেই আমি অৰ্গেনাইজিং কমিটি গঠন কৰিম আৰু তাৰ লগে লগে আমাৰ ষ্টেপছ আগবাঢ়ি যাব। এতিয়া আবহাৱাটো আমাৰ খুবেই ভাল লাগিছে। কাৰণ কিয়, আমাৰ যিখিনি গেষ্ট আমি ইনভাইট কৰিছোঁ তেওঁলোকে আহিছে, তাৰোপৰি মানে বিভিন্ন জেগাৰ পৰা আহিছে। মানে আপুনি ধৰক ধুবুৰীৰ পৰা, গোলাঘাটৰ পৰাও আহিছে, আমাৰ ইয়াতে তিনিচুকীয়াৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, ওদালগুৰি, কিবা কয় এইফালে বাক্সাৰ পৰা আহিছে। গতিকে খুব ভাল লাগিছে আমাৰ। আমি ভবা নাছিলোঁ যে ইমান কম্পিটিটৰ আমাৰ ইয়াত উপস্থিত হ'ব বুলি ভবা নাছিলোঁ। এইটো 2 দিনীয়া প্ৰগ্ৰাম। আজি আপোনাৰ আৰম্ভ হৈছে। এতিয়া আপোনালোকে গম পাইছে 6টা বজাত আমাৰ ইন'গ্ৰেশ্যন হৈ গ'ল। কাইলৈ ৰাতি কেইটা হ'ব গম নাপাওঁ, কাইলৈ 12টা 1টা 2টাও হ'ব পাৰে। প্ৰাইজটো আমাৰ 3 ধৰণৰ আছে। এটা মেন্সৰ আছে আৰু ভেটেৰেনৰ আছে। ভেটেৰেনৰ 2 ধৰণৰ আছে, এটা হ'ল 75+ দুজন মিলি, আৰু এটা হ'ল 95+। এইটো সুন্দৰ বাতাবৰণ, বঢ়িয়া। আৰু আমি আৰু কি ক'ম, আৰু আপোনালোকে দেখি আছে এতিয়া আমি কেনেকুৱা ধৰণৰ কি কৰিছোঁ। আৰু ইয়াতে মানে এটা ভাল লাগিছে কি, আপুনি চাব চব ধৰণৰ কাষ্টৰ, আৰু গোটেই আমি ইমান, আৰু তেওঁলোকেও প্লেয়াৰখিনিও আমাক ইমান সুন্দৰকৈ কোঅপাৰেট কৰিছে, খুব ভাল লাগিছে আৰু।